নমস্কাৰ মোৰ প্ৰিয় সতীৰ্থসকল আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅলৈ আশা কৰিছো আপোনালোকে আদৰি ল'ব আপোনালোকক আজি দেখুৱাম কাঠৰ পুতল কেনেদৰে এডজাষ্ট কৰা হয় কাৰণ কাঠৰ পুতল সকলোৱে ব্যৱহাৰ কৰে কিন্তু কৰিব নাজানে ইহঁতক কেনেকৈ মানে কাঠৰ পুতল শেপ খালে আৰু তাক টানিব লাগে হেতু বহুতে নাজানে টানে কিন্তু হিয়া টানটো ভাল নহয় আৰু ৰাজখন বেয়া হৈ যায় ৰাজখন বেয়া হৈ যোৱাৰ লগে লগে গুটি আৰু মানে ভাল নহয় আৰু কাঠিবিলাক যেতিয়া বেয়া হৈ যায় সেই কাৰণে তাক ৰাজখন ধুনিয়াকৈ ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে এয়া চাওকচোন প্ৰথমে দেখুৱাইছো এইখন ৰাজ এয়া লাহেকে ইয়াৰ মানে বেয়া হ'বলৈ আৰম্ভ কৰিছে সাইডত কাৰণ এই পুতলজোৰ চেপ খাইছে হেহে পুতল চেপ নাখাবৰ কাৰণে আপোনালোকে টানিবলৈ চেষ্টা কৰিব লাগিব এয়া প্ৰথমতে পুতলজোৰ সাইডলৈ লৈ ল'ব ধুনিয়াকৈ সাইডত দেখিছে এই হুটাটো যিমানৰ পৰা আছে হিমানৰ পৰা আনফালেও যিমানৰ পৰা আছে হিমানৰ পৰা পুতলডাল সমান কৰি ল'ব সমান কৰি লোৱাৰ পাছত ধুনিয়াকৈ চাব যাতে ইয়াতকৈ বেছিও নহয় আৰু কমো নহয় বেছি হ'লেও আকৌ আপোনাৰ ফাটিব এতিয়া লাহেকে পুতলডাল ধৰিব ওচৰলৈ আনিব কাৰণ দৈ থাকিলে গাঠিটো দিবলৈ সুবিধা নহয় গতিকে আপোনালোকে ওচৰলৈ আনি ল'ব এতিয়া ওচৰলৈ আনি লৈ পিনি আপোনাৰ এইডাল হুটাডাল টানিবলৈ চেষ্টা কৰিব যিমানত আছে সিমানতে ৰাখিবলৈ দিব ইফাল সিফাল হ'লে আকৌ টনাটনি হ'ব নহয় এতিয়া আকৌ এইডাল পেৰাচুটডাল আকৌ আপোনাৰ ৰছীডাল মানে পিছলি যায় নহয় আপুনি কেনেকৈ গাঁঠি ৰখাব সেয়েহে য'তে আপোনাৰ জোখ পৰিছে ততে এটা ধুনীয়াকৈ গাঁঠি এটা দি ল'ব এয়া দেখিছেনে গাঁঠিটো এনেকুৱাকৈ দিব সেই গাঁঠিটো মানে ইফালে টানিলেও যাতে পিছল নাখায় সেইটোতে লাগি ধৰিব ইয়াত টানিছোঁ চব গাঁঠিটো দি লোৱাৰ কাৰণে পিছলি নাযায় এতিয়া আপুনি লাহেকৈ চুচনি গাঁঠি এটা দি থ'লেও সি ৰখি থাকিব কেলৈ মানে গাঁঠিটো দি ৰখা আছে যে এতিয়া গাঁঠি এটা দি দিলে আৰু এটা গাঁঠি দি ৰখাই থৈ দিলে যিমান পেৰাচুট হওক কেতিয়াও আপোনাৰ টান নাখায় আৰু লাহেকৈ এতিয়া টানি চাব কেতিয়াও টান নাখায় আৰু আপোনালোকে এতিয়া লগাব পাৰিব এতিয়া ধুনীয়াকৈ এনেকৈ চাব দেখিছে এইফালেও সমান হৈছে আৰু আনফালেও চাব ধুনীয়াকৈ সমান হৈছে কেলে মানে সমান নহ'লে পুতল চেপ খাব এইফালে চব ধুনীয়াকৈ সমান হৈছে এনেকুৱা সমান কৰি ল'ব আৰু ধুনীয়াকৈ পুতলযোৰ লগাই চাব কেতিয়াও আপোনাৰ পুতল চেপ নাখায় আৰু সদায় আপুনি ৰাজখন ভাল কৰিবলৈ চেষ্টা কৰিব আৰু পুতলডাল ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিব পুতল চেপ নাখালে কাপোৰখনো ভাল হয় কেতিয়াও নাফাটে আৰু কাপোৰখন বেয়া হ'লে আপোনালোকৰ দেখিও বেয়া লাগিব এয়া চাওকচোন ধুনীয়া হৈছে গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ আশীৰ্বাদে আমাৰ এটা হিৰত লৈ আমি আগবাঢ়ি যাম বাই বাই